তো হাই হেল্ল' নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা তাকো। তো মানে আজি এটা আমাৰ স্পেচিয়েল ৰেচিপি হ'ব যাই আছে। তো সেইকাৰণে ঘৰৰ ভিতৰতে বনাই দিছোঁ আৰু পাকঘৰতে। মই একচুৱেলি পাকঘৰৰ গুণ্ডাই বাৰু। তো সেইকাৰণে পাকঘৰতে কৰি আছোঁ। তো আমাৰ এইফালে পূৰা ৰেডি হৈ গৈছে পাকঘৰত। হাই এটা দি দিওঁ। হাই হাই মোচন। তো আজি আমাৰ ইয়াত তিলখিনি মানে গৰম কৰি লৈছোঁ। এই তিলখিনি এতিয়া গৰম কৰি মানে এতিয়া পিছা হ'ব। আৰু এইপিনে চব যোগাৰ কৰি লৈছোঁ, এইবিলাক টোটেলি যোগাৰ। একচুৱেলি ৰেচিপিটো আইটেমটো মই দেখাই দিছোঁ আপোনালোকক। হা নালাগে, এবাৰ দেখাই দিওঁ দে। তো এইপিনে আলু পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ, কাৰণ পিঁয়াজ লাগিবই। পিঁয়াজ অবিহনে যেনেকৈ তোমাৰ অবিহনে মোৰ জীৱন নহয়, তেনেকৈ ঠিক পিঁয়াজৰ অবিহনে একো মানে আঞ্জাই হ'ব নোৱাৰে। সেইকাৰণে পিঁয়াজটো কাটি লৈছোঁ পটাপট। আৰু এইপিনে স্পেচিয়েল পৰক বইল, মানে গাহৰিটো বইল কৰি লৈছোঁ। এইটো গাহৰি ৰেচিপি হ'ব, গাহৰি আৰু তিল ৰেচিপি হ'ব। চাই থাকক কেনে মজা হ'ব যাই আছে এইটো ভিডিঅ'টো যে আমাৰ। আৰু এইপিনে এইখিনি ধুনীয়াকৈ সৰু সৰুকৈ লৈছে। এইটো মানে আমাৰ কি বুলি কয়, এইটো মানে হেৰি বুলি কয় ব্ৰেকফাষ্ট হ'ব। আৰু এইটো কি পেপচি। আৰু এইখিনি এতিয়া ভাজিব। এইখিনি আমাৰ মানে এই সন্ধিয়া ব্ৰেকফাষ্ট বুলি ক'ব পাৰি। সন্ধিয়া ব্ৰেকফাষ্ট বোলে এনেই আৰু আনি মানে শুকানকৈ আমি মানে এইটো মানে আমি এতিয়া ট্ৰাই কৰিম মানে এনেই ভাজি খাম আৰু মানে মাংসটো বহুত বেছি হৈ যাব আজি, কাৰণ কি 3টা মানে ইমান মাংস খাব নোৱাৰোঁ ন আমি। মানে 3টা মানে আমি ইমান মাংস খাব নোৱাৰোঁ, কাৰণ মানে কালি পুৱাই যাম আমি গাঁৱত মানে কালি মৰণা মাৰিব যাম। সেইকাৰণে কালি পুৱাই গাঁৱত যাব লাগিব। সেইকাৰণে তাৰমানে বস্তুটো থাকি গ'লে পুৱা আমি তাৰমানে নোখোৱাকৈ ঘৰত যাম ন। ইহঁতে ভাত চাত খাবলৈ টাইম নহ'ব। সেইকাৰণে আমি পুৱাই গুচি যাবলৈ মানে থাকি যাব না। সেইকাৰণে মানে অলপ শুকানকৈ ভাজি খাম আৰু অলপ তিলৰ লগত মানে ধুনীয়াকৈ বনাই খাম। আৰু এতিয়া মোক অৰ্ডাৰ এতিয়া মোক মানে অৰ্ডাৰ দিছে যে তিলখিনি মানে মিক্সিত মাৰিব লাগে। তো মিক্সি ৰেডি কৰি ৰাখিছে। এতিয়া মই তিলখিনি মিক্সিত মাৰি দিব লাগে। মই তিলখিনি মিক্সিত মাৰি দিওঁ। আৰু এইবিলাক পূৰা লাগি গৈছে, কুটুকাটাক লাগি গৈছে। তো কৰিবই লাগিব। তো সেইকাৰণে কৰি আছোঁ। তো ৱেইট কৰি থাকক, চাই থাকক, মজা হ'ব যাই আছে ভিডিঅ'টো। তো কামখিনি কৰি লগ পাই আছোঁ, ধৈৰ্য ধৰক। তো এতিয়া আমাৰ এইখিনি ব্ৰেকফাষ্টৰ কাৰণে এইখিনি বনাই আছে ভাজি, মানে এইখিনি চাটনি মই ব্ৰেকফাষ্ট বুলি কৈছোঁ। চাটনি এইখিনি এতিয়া আমি এনেই মানে খাই চাম আৰু চাটনিটো বনাইছোঁ আৰু এনেই খাই চাম। মাংসটো বেছি হৈ গৈছে আজি। আৰু এইপিনে পিঁয়াজ দি দিছে এতিয়া। বাকী তিলৰ লগত যিটো বনিব সেইটো কাৰণে এতিয়া পিঁয়াজটো ভাজি আছে। বাকী আপোনালোকক দেখাই আছোঁ, আপোনালোকক চাই থাকক আপোনালোকে। বাকীখিনি দেখাই আছোঁ আপোনালোকক। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। আৰু কোনোবাই যদি খাব ইচ্ছা কৰিছে খালেই হ'ল। কোনোবাই যদি খাব ইচ্ছা কৰিছে তিলৰ লগত গাহৰি বনাই খালেই হ'ল। কিন্তু আমি খোৱা নাই বৰ্তমানলৈকে, আজি ফাৰ্ষ্ট খাম। তো বনাইহে আছোঁ। তো আমি খাই চোৱাৰ পিছত টেষ্টটো কেনেকুৱা হয় আপোনালোকক জনাম বাৰু। তো আপোনালোকে ট্ৰাই কৰি চাব তাৰপাছত। আৰু এতিয়া আমি আৰু এদিন আপোনালোকক দেখুৱাম আমি বইল মাছ ৰেচিপি। আৰু এদিন আপোনালোকক বইল মাছ ৰেচিপি দেখাম। একচুৱেলি আমাৰ ৰেচিপি ব্লগ নহয় এইটো, মানে আমাৰ এইটো ব্লগ চেনেলে হয়, ৰেচিপি চেনেল নহয় আৰু। কিন্তু আমি কেতিয়াবা দি দিওঁ আৰু ঘৰৰ ভিতৰত এনেই আৰু কি কৰিবি আৰু কেতিয়াবা ৰেচিপিও ভিডিঅ' দি দিওঁ আৰু। নাভাবিব এইটো ব্লগ চেনেলেই না কি বুলি কয় ৰেচিপি চেনেলেই না। একচুৱেলি ৰেচিপি চেনেল নহয়, আমাৰ ব্লগ চেনেলে হয়। তথাপিতো কেতিয়াবা মাজে ৰেচিপিটো দি দিওঁ আৰু ভাল পাওঁ আৰু কিছুমান ইউনিক বস্তু বনালে আৰু আপোনালোকক দেখাই ভাল পাওঁ। সেইকাৰণে আমি বনাই কিনে দি দিওঁ আৰু। তো এতিয়া আমাৰ আলু ফ্ৰাই কৰিছে, মাংস আৰু আলু ফ্ৰাই কৰিছে। আৰু মাংসটো বইল কৰি লৈছোঁ। মাংসটো বেছি টাইম নালাগিব। তো এতিয়া ফ্ৰাই হৈ আছে, বাকীখিনি আপোনালোকক দেখাই আছোঁ। তো চাই থাকক। তো এতিয়া আমাৰ চাটনিখিনি ৰেডি হৈ গ'ল। কিন্তু পেপচিৰ লগত ভাজিছোঁ চাটনিখিনি। এইখিনি এতিয়া এনেকৈ খাম তাৰমানে। এতিয়া উলিয়াই লৈ আহিছোঁ, এতিয়া খাই দিম। এইখিনি কম কৰি আছোঁ। মজা এইখিনি মানে পেপচিৰ লগত এনেই খাবৰ কাৰণে আৰু আহি যোৱা গাইছ। পুৰা কাটা চামুচ লৈ আহিছে বা
হৈছে উঠাব পৰা নাই নেকি হা কেনে কেনে হা अच्छा है अच्छा है अच्छा है तो ये टेस्टी करो जा बढ़िया तो এতিয়া তিল দি কিনে পানী দি দিলে মই বাহিৰত কিবা এটা কামত গৈছিলো তো তিল তিল দি পানী চানী দি আজৰি তো এতিয়া উতলাই উতলাই আৰু পানীটো কমাব লাগিব গ্ৰেভি হ'ব লাগিব গ্ৰেভি কৰি খাব লাগিব তো তাৰপিছত আৰু দেখাম আৰু আপোনাক আপুনি খাব আহিছে এতিয়া কেনে মজা না মজা বনাইছে কোনে মই বনাইছো তো এতিয়া এইখিনি খাই লওঁ তো এতিয়া এইখিনি আমাৰ ধুনীয়াকৈ উতলি আছে উতলি উতলি আৰু শুকাব লাগিব পানীটো গ্ৰেভি হ'ব লাগিব আমাক কেৰাহীটো কোলাতে গাইছ কেৰাহীটো কোলাতে গাইছ কেৰাহীটো কোলা বুলি নাহাৰিব কাৰণ কেলৈ আমি দুখীয়া মানুহ আমি চাফা কেৰাহী আছে চাফা কেৰাহী এতিয়া আমি ইউজ কৰা নাই কোলা কেৰাহীতে ইউজ কৰি আছোঁ কাৰণ কেলৈ এইটো পূৰা ইউজ কৰি হৈ যায় খতম কৰিব লাগিব নতুনকেইটাত থৈ দিছোঁ কাৰণ কেলৈ দুখীয়া মানুহ না কিনি থাকিবলৈ পইচা নাই আমাৰ হয় নে নহয় হয় না সেইকাৰণে আমি কোলা কেৰাহী ইউজ কৰিছোঁ এইবিলাক নতুন কেৰাহী ওলমাই থৈ দিছে কিন্তু ইউজ নকৰে দিয়ে বোলে ইউজ কৰিব তো সেইকাৰণে কোলা কেৰাহীটো এতিয়া ধুনীয়াকৈ উতলি উতলি মানে গ্ৰেভি হ'ব তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনে হয় তো চাই থাকিব তো এতিয়া আমাৰ ফাইনেলি ধুনীয়াকৈ গ্ৰেভি হৈ গ'ল ধুনীয়াকৈ এতিয়া ধনিয়া পাত দিবলৈ আছে ন এতিয়া ধনিয়া পাত দি দিব ধুনীয়াকৈ আৰু জ্বলা দিব বোলে ধনিয়া দিব বোলে এতিয়া ধনিয়াটো ধনিয়া হৈ যাব এতিয়া ধুনীয়া হৈ যাব মজা লগা হৈছে তাৰপিছত টেষ্ট কৰি চাম কেনেকুৱা হয় আৰু কি কয় ধনিয়াটো কাটি দিছে বঢ়িয়াকৈ তো খাব লাগিব তাৰপাছত খাম তো ফাইনেলি গাইজ আমাৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল এইয়া তিল গাহৰি তো ফাইনেলি আমাৰ পূৰা ৰেডি এতিয়া আমি বহি গ'লোঁ তিলো চবেই পাকাত বহি গ'লোঁ চবেই আমি পাকাত বহি খাওঁ তাৰমানে আমাৰ ডাইনিংখনত আমাৰ কাম নাই হেমলেট থাকে আচাৰ থাকে কিবা থাকে সেইকাৰণে আমি পাকাত খাওঁ তো এতিয়া আমি চবেই লৈ ল'লোঁ এতিয়া আমি চবেই লৈ ৰেডি হৈ গ'লোঁ তো এতিয়া আমি টেষ্ট কৰিম কেনে হৈছে তো আপোনালোকক জনাম আপোনালোকে চাই থাকক ৱেইট কৰক ফাৰ্ষ্ট মই এক পিছে টেষ্ট কৰোঁ বাকী সিহঁতে টেষ্ট কৰিব সিহঁতৰ কমেণ্টবিলাক সিহঁতি দিব মোৰ কমেণ্টটো মই আগে ফাৰ্ষ্ট দি লওঁ কি টেষ্ট আপোনালোকে ট্ৰাই কৰি চাবচোন কি মজা লাগে তো অলপ তিলৰ গ্ৰেভিখিনি দি ভাত দুটামান খাই চাওঁ কেনে লাগে মানে কিবা এটা লেভেলত ভাল লাগিছে কৈছোঁ নহয় আল্টিমেট তাৰমানে কিবা এটা লেভেলত ভাল লাগিছে আপোনালোকে সোনকালে বনাই খাব নাই খোৱা যদি আমাৰ ঘৰতে পইচা খৰচ কৰি কিনে কমেণ্ট কেনে হা জীৱনত ফাৰ্ষ্ট টাইম অভিজ্ঞতাটো কেনে মজা না আৰু এইপিনে ফটোকপিত মজা এইফালে মজা মোৰ পিনে পাওঁ মজা একদম পুৰা মোজাং তো এতিয়া খাই লওঁ পটাপট নে কি কয় নহ'লে আৰু ঠাণ্ডা হৈ যাব ঠাণ্ডা দিনৰ কথা না ঠাণ্ডা হৈ গ'লে বেয়া লাগিব তো সেইকাৰণে গৰমে গৰমে পটাপট মাৰি লওঁ তো আপোনালোকক খাওক আৰু কিমান চাই থাকে আমাকে হে তো লগ পাই আছোঁ খাই মেলি আকৌ তো গাইজ খাই বৈ আজৰি হৈ গ'লোঁ তো গাইজ কৈছোঁ দেই আচ্ছা খানা খাইছোঁ আজি কিছু আচ্ছা খানা খালোঁ হয় না বঢ়িয়া আচ্ছা খানা না হা পুৰা আচ্ছা খানা খালোঁ কিন্তু আজি তো ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰি দিব আৰু
কমেণ্ট এটা কৰি দিব যদি বেয়া নাপায় আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু যদি অসুবিধা নাই আপোনালোকৰ। তো ভিডিঅ'টো ইমান আছিল। তো আজিলৈ বাই বাই।